হেল্ল' এভৰিৱান নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যদি আপোনালোকে লাষ্ট ব্লগটো চাইছে তেতিয়াহ'লেতো গম পাইছে আমি হাইলেণ্ডত আছোঁ আৰু আজি আমি ৰিটাৰ্ণ হৈ আছোঁ এডিনব্ৰালৈ আৰু আজি আমি দুটাকে প্লেচ চাম এটাতো বহুত ফেমাছ প্লেচ হয় আৰু আন এটা আমি এখন ফাৰ্মত যাম তো প্ৰথম আমি এতিয়া এনিমেল ফাৰ্ম এখনত যাম কাৰণ ইয়াৰে এনিমেল ফাৰ্মবোৰ বহুত বেলেগ হয় বহুত আৰু ইয়াৰে যিটো কাও হয় সেইটো বহুত বেছি ধুনীয়া হয় দেখিবলৈ গতিকে মই ধুনীয়াকৈ দেখাই গৈ থাকিম আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে আৰু ইয়াৰ ওপৰত দুটা তিনিটামান মোৰ ভিডিঅ' বনিবই গতিকে আপোনালোকে মোৰ স্কটলেণ্ডৰ ভিডিঅ' বহুখিনি পাব গতিকে আপোনালোকে চাই গৈ থাকিব কাৰণ মই বেছি কাট কুট কৰা নাই যিমান পাৰোঁ মই ৰাখিব চেষ্টা কৰিছোঁ গতিকে এতিয়া বলক মোৰ লগত আমি যাওঁ এতিয়া ফাৰ্মলৈকে গতিকে ফাইনেলি এয়া পামেই আৰু আগত ফাৰ্মখন আৰু মোৰ এনেকুৱা লাগিছে ইয়াতে আৰু দুদিনমান বেছিকৈ থাকিব লাগিছিলে কাৰণ বেবীৰ লগত অকণমান থাকিব পাৰিলে ভাল লাগে বাৰু যি কি নহওক এতিয়া এয়া ফাৰ্ম পাওঁৱেই আৰু গতিকে আমি গাড়ীখন পাৰ্ক কৰিলোঁ এয়া আমি চাব সোমালোঁ দেখাম এইখন এখন ফাৰ্ম হয় এয়া এণ্ট্ৰেঞ্চ এই পিছফালেৰে যাব লাগে নেকি তো এইখন ইয়াতে মানে এণ্ট্ৰিটো কৰি ল'লোঁ আমি আৰু ইয়াতে ইহঁতৰ কাৰণে যিখিনি এনিমেলছ আছে সিহঁতৰ কাৰণে ধুনীয়াকৈ কিবা খোৱা বস্তু লৈছোঁ আৰু সেইটো ইনক্লুডেড আছিলে টিকেটটোতে গতিকে মানে আমি যিখিনি লওঁ সেইটোতে মানে নিব পাৰি আৰু এইটো ল'ব লাগে তাৰপিছত এতিয়া আমি যাওঁ আৰু এনিমেলছক টাচ কৰাৰ আগতে আমি মানে হাত ধুই ল'ব লাগে তো কিমান বেছি এটা ভাল হয় আৰু তাৰপিছতো আমি হেণ্ড ৱাছ কৰিব লাগিব তো ইয়াতে কিছুমান ৰুলছ লিখা আছে No dogs allowed. আমি ইয়াতে যিখিনি কু আছে তাত আমি ফিট কৰাব পাৰোঁ প্লে এক্টিভিটিবোৰো আছে দিছে খেৰ আমাৰ যেনেকৈ খুৱাওঁ বহুত বেছি উইণ্ডি হয় বহুত বেছি উইণ্ডি আজি ইমান ধুনীয়া গ্ৰেট মানে কেমেৰাটো মানে সেই বিউটিটো কেপচাৰ কৰিব পৰা নাই মই তাকে বেয়া লাগি গৈছে একদম এনিমেলছখিনি দেখি কেনেকুৱা এটা ভাল লাগি গৈছে আৰু এইপিনে আমাৰ নিচিনাই বাৰু ছাগলী হয় আৰু সেইটো যে সেয়া লামা হয় আৰু ইমান ধুনীয়া লাগিছে মানে হেয়াৰ ষ্টাইলে ছাগলী একদম দাঁত পাৰি একদম ধুনীয়াকৈ ওলাই দিছে তো মানে এনেকৈ দেখাই থাকে আৰু তো তাকে মই দেখালোঁ সঁচাকৈ বহুত বেছি মৰম লাগিছিলে
উইন্ডি হৈ আছে তথাপিও বহুত বেছি ভাল লাগিছে অকমান শানি ওয়েদাৰ হৈছে ৰ'দটো দিছে যেতিয়া ইমান এটা প্ৰবলেম নাই I'm just here for the food. I don't have any more food left. I know, I'm sorry. Look, you guys. I will back up. I don't have any food. সকলে এনেকে লৈ আহিব পাৰে কিবা খোৱাব লাগিলে আৰু ইয়াৰে গৰুখিনি চাওক স্কটলেণ্ডৰ ৱাও এনেকুৱা স্কটলেণ্ডৰ মানে আগতে মই ভাবিছিলোঁহে এনেকুৱা ইয়াৰে কুটো বেলেগ হয় কাউটো তো ইয়াতে কু বুলি কয় আৰু ইহঁতৰ শিঙটো চাওক মানে এইটো চোৱা মানে কি হয় এয়া এইটো চোৱা তুমিও ওলাই আছা এইপিনে দা নহয় তাতে এইখিনিত মানে খানাটো দি দিব পাৰি আৰু তাত এয়া যায় কি চিষ্টেম চিনো তুমিও দি দিয়া নাই খাব অকল ইয়াকে দিম নে তাকো দিওঁ ন ভালে এজনক দিলে নহ'ব ন বাকী কেইজনকো দিওঁ হামু দিছে হেল্ল' গুড মৰ্ণিং কি হয় লৈ চাচোন কিবা ছাগলী কিটা খাওঁ এইবাৰ ভাবিলোঁ ময়ো অলপমান খুৱাই চাওঁ সেয়া হাতত লৈছোঁ কিন্তু যে মোৰ এনেকুৱা ভয় লাগিলে ষ্টাৰ্টিঙতে ভয় কৰিবলগীয়া একো নাই বাৰু কিন্তু মোৰ মুখখন চাগে চাই গম পাইছে একদম ভয় লাগি গৈছিলে মোৰ তো ভাল লাগে যিয়ে নহওক এনেকৈ খুৱাব পাৰিলে আৰু এতিয়া ধুনীয়াকৈ কিন্তু হাত চাত ধুই ল'ম বাৰু এতিয়া আকৌ ওলামেই গতিকে যোৱাৰ আগতে এয়া লামা আৰু ছাগলীখিনিক আৰু যিখিনি আছে সেইখিনি ধুনীয়াকৈ খুৱাই লওঁ ইয়াতে এটা পিয়ানো আছে তো সেইটো এয়া দেউতাকে আৰু হাৰ্বিকে বজাই আছে বলকচোন তেতিয়াহ'লে কিনো বজাই আছে শুনো একদম বেবিয়ে সেই বস্তুবোৰ দেখি যায়হে যায় হা 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 কৰি আছে এইখন কিবা ট্ৰেক্টৰ হে বেবি ইয়াতে ধুনীয়া এক্টিভিটি কৰিব পাৰিব আমি এতিয়া ওলাই দিওঁ ইয়াৰ পৰা এইটো ইয়াতে কিবা এটা ৰাখে এনেকে আমাৰ ফেচাৰ নিচিনা এইখন আছিলে ন ঠিক আছে আমি এতিয়া উঠিলোঁ ফাৰ্মখন
চাই সঁচাকৈ বহুত বেছিয়ে ভাল লাগিলে আপোনালোকে কেনেকুৱা পালে ফাৰ্মখন চাই আৰু ইয়াৰে কাউখিনি কেনেকুৱা লাগিলে লামাবোৰ কেনেকুৱা লাগিলে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু গতিকে এতিয়া আমি গৈ আছোঁ এটি ফেমাছ জেগা যিটো হৈছে হেৰি পটাৰ মুভিখন শ্বুটিং হৈছিলে এখন ব্ৰিজৰ শ্বুটিং হৈছিলে যে সেয়া গ্লেন ফিনেন ভায়াডাক্ট হয় ঠাইডোখৰৰ নাম গতিকে তাত এতিয়া গৈ আছোঁ গতিকে গৈ থাকোঁতে ইয়াৰ ৰাস্তাতে এটা মানে লেকটোৰ কাষত অকণমান ৰখি এনে ফটো চটো উঠিলোঁ আৰু বহুত বেছিয়ে ভাল লাগিলে চাগে মই গ্লেন ফিনেন যিটো হেৰি পটাৰৰ জেগাটো হয় সেইটো মই নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম কাৰণ বহুত বেছি দীঘল হৈ যাব কাৰণ অলৰেডি দীঘল হৈছেই গতিকে মই ভাবিছোঁ কি আপোনালোকক নেক্সট ব্লগটোতে মই কণ্টিনিউ কৰিম গতিকে এইখিনি আছিলে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই